Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়'লজিৰ চেপ্টাৰ 5 সপুষ্পক উদ্ভিদৰ শাৰীৰিক গঠন। আজি ভিডিঅ'ত আমি কিতাপৰ মাজৰ পৰা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিম। প্ৰথমটো কুৱেশ্যন কৈছে কেম্বিয়াম বলয় বা আঙুঠিৰ কেনেকৈ গঠন হয়। এনচাৰ হৈছে দ্বিবীজপত্ৰী উদ্ভিদৰ প্ৰাথমিক জাইলেম আৰু প্ৰাথমিক ফ্লয়েমৰ মাজত থকা কেম্বিয়াম কোষসমূহ হ'ল আন্তঃসংবহন কেম্বিয়াম। সো এই যিটো কেম্বিয়াম আছে এইটো কেৱল দ্বিবীজপত্ৰী উদ্ভিদৰ ক্ষেত্ৰতে দেখিবলৈ পোৱা যায়। দ্বিবীজপত্ৰী উদ্ভিদৰ সাপোজ এইটো হৈছে কি প্ৰাথমিক জাইলেম আৱৰণ, এইটো হৈছে কি প্ৰাথমিক ফ্লয়েম, হয়নে? প্ৰাথমিক জাইলেমৰ তৰফ, প্ৰাথমিক ফ্লয়েমৰ তৰফ। এই মাজৰ যি অংশ আছে এইটো অংশত কেম্বিয়াম থাকে আৰু ইয়াক আন্তঃসংবহন কেম্বিয়াম বুলি কোৱা হয়। আন্ত মানে কি মাজত। আন্তঃসংবহন কেম্বিয়ামৰ ওচৰৰ গাঁত লাগি থকা মজ্জাৰশ্মিৰ কোষসমূহে পৰ্যায়ক্ৰমে ভাজক কলাৰ চৰিত্ৰ আহৰণ কৰি অন্তৰা সংবহন কেম্বিয়াম গঠন কৰে। তাৰমানে কি হয়, ইয়াৰ লগত কিছুমান মজ্জাৰশ্মি লগ লাগি আছে। এই যিটো আন্তঃসংবহন কেম্বিয়াম আছে ইয়াৰ লগত মজ্জাৰশ্মি লগ লাগি থাকে বা মজ্জা যাক কোৱা হয় সেইবোৰ লগ লাগি থাকে আৰু এইবোৰৰ দ্ৰুতগতিত বিভাজন হয়। ভাজক কলাৰ চৰিত্ৰ মানে কি বিভাজন কৰিব পৰা চৰিত্ৰ ইহঁতে আহৰণ কৰে আৰু ইহঁতে দ্ৰুতগতিত বিভাজন কৰে আৰু বিভাজনৰ ফলত ইয়াতে কি হয় আন্তৰা সংবহন কেম্বিয়ামৰ গঠন হয়। এনেকৈ এটা কেম্বিয়ামৰ পূৰ্ণ বলয়ৰ গঠন হয়। এনেদৰে কি হয় এটা কেম্বিয়ামৰ সম্পূৰ্ণ এটা কেম্বিয়াম বলয়ৰ সৃষ্টি হয়। কুৱেশ্যন নম্বৰ 2 হৈছে কেম্বিয়াম বলয়ৰ কাৰ্য কি? কেম্বিয়াম বলয়ে কি কাৰ্য কৰে? এনচাৰ হৈছে কেম্বিয়াম বলয় সক্ৰিয় হৈ ইয়াৰ ভিতৰ আৰু বাহিৰ দুয়োফালে নতুন কোষ সৃষ্টি কৰে। যিটো কেম্বিয়াম বলয় আছে এই মাজৰ যিটো কেম্বিয়াম আছে এইটো এক্টিভ হয় আৰু এক্টিভ হৈ ই কোষ বিভাজন কৰে। কোষ বিভাজন কৰি যদি ই ওপৰৰ পিনে কোষ বিভাজন কৰে তেতিয়াহ'লে জাইলেমৰ সৃষ্টি হ'ব। তলৰ পিনে যদি কোষ বিভাজন কৰে তেতিয়াহ'লে তাৰ পৰা ফ্লয়েমৰ সৃষ্টি হয়। সো বেচিকেলি যিটো কেম্বিয়াম বলয় আছে সেইটো সক্ৰিয় হৈ পেলাই নতুন নতুন কোষৰ সৃষ্টি কৰে আৰু ইয়াৰ মজ্জাৰ ফালে সৃষ্টি কৰা কোষসমূহ হৈছে গৌণ জাইলেম। মজ্জাৰ ফালে মানে কি মাজৰ ফালে, হয়নে? ই যদি মাজৰ ফালে কোষ সৃষ্টি কৰে, সাপোজ এইটো হৈছে কেম্বিয়াম, ই যদি মাজৰ ফালে কোষ সৃষ্টি কৰিছে তেতিয়াহ'লে তাক কি কোৱা হ'ব গৌণ জাইলেম আৰু যদি পৰিধিৰ ফালে সৃষ্টি কৰিছে তেতিয়াহ'লে তাক গৌণ ফ্লয়েম বুলি কোৱা হয়। এইপিনে যদি কৰিছে গৌণ ফ্লয়েম, বাহিৰৰ পিনে যদি হৈছে গৌণ ফ্লয়েম হৈছে আৰু যদি ভিতৰৰ পিনে হৈছে তেতিয়াহ'লে গৌণ জাইলেম হৈছে। সো এইটো যদি তোমাৰ কেম্বিয়াম হয় ইপিনে যদি কোষ সৃষ্টি কৰিছে সেইটো হৈছে কি জাইলেম আৰু এইপিনে যদি কৰিছে সেইটো হৈছে কি ফ্লয়েম। কুৱেশ্যন নম্বৰ 3 বসন্ত কাষ্ট আৰু শীত কাষ্ট কি? এনচাৰ বসন্ত কাষ্ট হৈছে বসন্তকালত কেম্বিয়াম অতি সক্ৰিয় আৰু ই বহল গহ্বৰযুক্ত অসংখ্য জাইলেম নলিকা কোষৰ সৃষ্টি কৰে। এই ঋতুৰ সময়ত সৃষ্টি হোৱা কাষ্ট বসন্ত কাষ্ট বা প্ৰাথমিক কাষ্ট বুলি কোৱা হয়। বসন্তকাল যেতিয়া বৰষুণ পৰি থাকে সেইটো সময়ত আমি গছসমূহ সাধাৰণতে সতেজ দেখিবলৈ পাওঁ, হয়নে? সতেজ গছ দেখিবলৈ পাওঁ, ফুল পাতেৰে ভৰা গছ দেখিবলৈ পাওঁ। সেইটো সময় গছসমূহৰ কাৰণে এটা ভাল সময় হয়, যথেষ্ট পৰিমাণে ইহঁতে পানী পায়। সো এই ক্ষেত্ৰত কি হয় গছৰ ভিতৰত অসংখ্য গহ্বৰৰ সৃষ্টি হয়, অসংখ্য ঠাইৰ সৃষ্টি হয়, জাইলেমৰ সৃষ্টি হয়। গতিকে গছৰ যিটো ব্যাসাৰ্ধ সেইটো ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰে, ব্যাসাৰ্ধটো বৃদ্ধি পাবলৈ ধৰে, গছটো শকত হ'বলৈ ষ্টাৰ্ট কৰে আৰু এই সময়ত এইটো গছত যি কাঠৰ সৃষ্টি হয় তাক বসন্ত কাষ্ট বা প্ৰাথমিক কাষ্ট বুলি কোৱা হয়। তাৰপিছত হৈছে শীত কাষ্ট। শীতকালত কেম্বিয়াম তুলনামূলকভাৱে কম সক্ৰিয় আৰু ই ঠেক গহ্বৰযুক্ত কিছু সংখ্যক জাইলেম নলিকা কোষৰ সৃষ্টি কৰে আৰু ইয়াক
শীত কাষ্ট বুলি কোৱা হয়। শীতকালি সাধাৰণতে পানী কম থাকে, যাৰ কাৰণে গছৰ যিবোৰ পাত থাকে সেইসমূহ সৰি পৰা দেখিবলৈ পোৱা যায়, ডালসমূহ মৰহি যোৱা দেখিবলৈ পোৱা যায় আৰু এনে ক্ষেত্ৰত গছৰ ভিতৰত সৰু সৰু গহ্বৰৰ সৃষ্টি হয়, গতিকে ব্যাসাৰ্ধ কি হয়, কম হয় আৰু জাইলেম নলিকাৰ সংখ্যাও কম হয় আৰু এনে ক্ষেত্ৰত এই কাষ্টক কি কোৱা হয়, শীত কাষ্ট বুলি কোৱা হয়। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে অন্তঃকাষ্ট আৰু ৰসবাসী কাষ্ট কি হয়। অন্তঃকাষ্ট হৈছে পুৰণি গছৰ কাণ্ডৰ একেবাৰে ভিতৰৰ তৰফবোৰ গৌণ জাইলেম কলাৰ অধিক অংশত টেনিন, ৰেজিন, আঠা, সুগন্ধি দ্ৰব্য আৰু অত্যাৱশ্যকীয় তৈল জৈৱ ৰাসায়নিক দ্ৰব্য জমা হোৱাৰ বাবে ডাঠ মুগা বৰণৰ হয় আৰু এই অঞ্চলত ডাঠ লিগনিনযুক্ত কোষবেৰ থকা মৃত কলাৰ দ্বাৰা গঠিত আৰু ইয়াক আন্তঃকাষ্ট বুলি কোৱা হয়। যিবোৰ পুৰণি গছ থাকে, পুৰণি গছৰ যিবোৰ কাণ্ড থাকে, ডাল থাকে, সেই কাণ্ডসমূহৰ ভিতৰত টেনিন, ৰেজিন এইবোৰ কিছুমান দ্ৰব্য জমা হয় আৰু সেই দ্ৰব্যসমূহ জমা হোৱাৰ কাৰণে ইয়াৰ যিটো ৰং আছে, ৰংটো ডাঠ হৈ যায়, ডাঠ মুগা বৰণৰ হয় আৰু মৃত কলাৰ দ্বাৰা গঠিত হয়, ইয়াক আন্তঃকাষ্ট বুলি কোৱা হয়। ৰসবাসী কাষ্ট হৈছে গৌণ জাইলেম কলাৰ পৰিধি অঞ্চলত আপেক্ষিকভাৱে কম বা পাতল ৰঙৰ আৰু ইয়াক ৰসবাসী কাষ্ট বুলি কোৱা হয়। যিটো পৰিধি অংশ থাকে, পৰিধি অংশত যিবোৰ কাষ্ট থাকে এইবোৰ পাতল ৰঙৰ হয়, ডাঠ ৰঙৰ নহয় আৰু ইয়াক কি বুলি কোৱা হয়, ৰসবাসী কাষ্ট বুলি কোৱা হয়। তাৰপিছত আমাৰ নেক্সট কুৱেশ্যন হৈছে বাতন ৰন্ধ্ৰ কি। এনচাৰ হৈছে বল্কজনে পেৰেনকাইমা কোষৰ সৃষ্টি কৰে। পেৰেনকাইমা কোষে বহিস্থক ভাঙি অৱতল আইনা আকৃতিৰ কিছুমান বিন্ধা বা সুৰুঙাৰ সৃষ্টি কৰে, যাক বাতন ৰন্ধ্ৰ বুলি কোৱা হয়। বল্কজন পাইছিলা নহয়, ফেল'জেন বল্কজন কেম্বিয়াম জীৱৰে গঠন কৰে, সেই বল্কজনসমূহে কিছুমান পেৰেনকাইমাৰ সৃষ্টি কৰে আৰু এই যিবোৰ পেৰেনকাইমা আছে, পেৰেনকাইমা সমূহৰ যিটো বাহিৰৰ আৱৰণি থাকে, বহিস্থক থাকে, সেইটো ভাঙি কিছুমান অৱতল আইনাৰ সৃষ্টি হয়, সুৰুঙাৰ সৃষ্টি হয়, যাক বাতন ৰন্ধ্ৰ বুলি কোৱা হয়। পাৰ্শ্বমূলৰ পৰা ওলোৱা গঠনটোৰ নাম কি। এনচাৰ হৈছে পেৰিচাইকল। পাৰ্শ্বমূলৰ পৰা যিটো গঠন ওলায় তাৰ নাম হৈছে পেৰিচাইকেল। ট্ৰেকাইডৰ কাম কি। এনচাৰ হৈছে ট্ৰেকাইডে পানী পৰিবহণ কৰাৰ লগতে উদ্ভিদজোপাক দৃঢ়তা প্ৰদান কৰে। উদ্ভিদজোপাক যি মেকানিকেল ষ্ট্ৰেংথ আছে থিয় হৈ থাকিবলৈ, সেই ষ্ট্ৰেংথ প্ৰদান কৰে ট্ৰেকাইডে। লেণ্টিচলৰ কাম কি। নেক্সট কুৱেশ্যন নম্বৰ 8 হৈছে লেণ্টিচল, ইয়াৰ কাম কি। এনচাৰ হৈছে লেণ্টিচলে বায়ুমণ্ডল আৰু কোষসমূহৰ মাজত বায়ুৰ আদান প্ৰদান কৰে। উদ্ভিদৰ ক্ষেত্ৰত যিটো লেণ্টিচন আছে, লেণ্টিচনসমূহে গছৰ ভিতৰত যিবোৰ কোষ থাকে আৰু যিটো বায়ুমণ্ডল থাকে, সেই দুয়োটাৰ মাজত গেছৰ আদান প্ৰদান কৰে। অক্সিজেন লোৱা, কাৰ্বন ডাই অক্সাইড এৰি দিয়া, এই আদান প্ৰদান কাৰ্যত জড়িত থাকে। নেক্সট কুৱেশ্যন হৈছে ফেল'জেন কি। এনচাৰ হৈছে কেম্বিয়ামৰ কাৰ্যক্ষমতাৰ বাবে কাণ্ডৰ পৰিধি অবিৰতভাৱে চলি থাকে আৰু এনে কেম্বিয়ামক ফেল'জেন বুলি কোৱা হয়। কেম্বিয়ামৰ কাম হৈছে কি, বিভাজন কৰা, ৰাইট। কেম্বিয়ামে বিভাজন কৰে, বিভাজন ক্ষমতা অবিৰতভাৱে কৰাৰ কাৰণে ইয়াক কি বুলি কোৱা হয়, ফেল'জেন বা কৰ্ক কেম্বিয়াম বুলিও কোৱা হয়। ফেল'জেন আচলতে কৰ্ক কেম্বিয়ামৰ আন এটা নাম। ইয়াতে আমাৰ চেপ্টাৰ কমপ্লিট হৈ গ'ল। নেক্সট ভিডিঅ'ত আমি নতুন চেপ্টাৰ চাম। আজি ভিডিঅ' কেনেকুৱা পালা জনাবা, ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।